পুতিবলৈ একো নাই। তৰা, আমি সোনকালে খৰি সংগ্ৰহ কৰিব লাগিব, নহ'লে বজাৰলৈ বহুত দেৰি হ'ব। গৈছো আইতা, অলপ ৰ'বা, ইমান ধুনীয়া লাগিছে। নহয় মাজনী, সোনকালে যাব লাগিব, নহ'লে যে ৰাতি হ'ব আৰু হাবিৰ মাজত অনেক জীৱ-জন্তু ওলাব পাৰে। গতিকে আমি সোনকালে কৰিব লাগিব কামটো। এনেদৰে কিছুদিন খৰি অনাৰ পাছত, আৰে এয়া কি? এওঁলোকে দেখোন গছ কাটিছে। গোটেইখন দেখোন কাটি শেষ কৰিব এতিয়া। তোমালোকে গছ নাকাটিবা, নহ'লে আমি কেনেকৈ চলিম? গছ কেইজোপাই যদি কাটি পেলোৱা, আমি শুকান খৰি ক'ৰ পৰা পাম? তোমালোকে নাকাটিবা। সিহঁতে আইতা আৰু তৰাৰ কথা নুশুনিলে, ওলোটাই আইতা আৰু তৰাক ধমকি দি খেদি পঠালে আৰু সিহঁত কান্দি কান্দি ঘৰলৈ আহিল। সেইদিনা ৰাতি তাই ভগৱানক কান্দি কান্দি প্ৰাৰ্থনা কৰিলে যে হাবিত আৰু কোনেও গছ নাকাটেহি। তাই ৰাতি সপোনত এটা আচৰিত সপোন দেখিলে। এজনী ৰাজকুমাৰী দেখিলে আৰু এজোপা হাবিৰ মাজত সোণৰ গছ দেখিবলৈ পালে। পাছদিনা তৰা ৰাতিপুৱা আইতাকক নজনোৱাকৈ হাবি পালেহি আৰু হাবিৰ মাজত এজোপা আচৰিত ধৰণৰ গছ দেখিলে। তাই ক্ৰমান্বয়ে হাবিৰ ভিতৰলৈ আগুৱাই গৈ থাকিল আৰু ভগৱানকে চিন্তা কৰি গৈ থাকিল। গৈ এজোপা আচৰিত গছ দেখিলে আৰু তাত অসংখ্য কিতাপ আছিল। তাই ক্ৰমান্বয়ে কিতাপৰ ওচৰলৈ আহিল আৰু তাত কি লিখা আছে পঢ়িবলৈ যত্ন কৰিলে। কিতাপখনত দেখিলে যে এটা সোণৰ ৰাজমহলৰ কথা লিখা আছে আৰু এজনী পৰীৰ কথা লিখা আছে। তাই কথামতে সেই ৰাজমহলটোৰ ওচৰলৈ যাবলৈ গৈ এজোপা সোণৰ গছ দেখিলে। চাৰিওফালে সোণেই সোণ। তাই আচৰিত হৈ পৰিল। ইয়াৰ পাছত এটা ধুনীয়া ৰাস্তা দেখিলে। বহুত ফুল দেখোন, সকলো দেখোন সোণৰ। অতি আচৰিত, ইয়াৰ আগতেতো আমি কেতিয়াও দেখা নাছিলো। আইতাইতো মোক এই সোণৰ হাবিখনৰ কথা কেতিয়াও কোৱা নাছিল। সৌটো দেখোন ৰাজমহল। কি আছেনো, গৈ চাওঁচোন। আৰে এয়া কি অতি আচৰিত, ইমান ডাঙৰ সোণৰ ৰাজমহল আৰু কোনো নাই। আৰে এয়া ভিতৰতো কোনো নাই। এয়া কি? সেয়া ৰাজকুমাৰী বহি আছে হ'বলা। প্ৰণাম পৰী, ৰাজকুমাৰী। মোক আপুনি সপোনত দেখা দিছিল। হয় তৰা, তোমাৰ দুখৰ কথা দেখি মই আৰু ৰ'ব নোৱাৰিলো। তোমাক আৰু আইতাক মই সদায় হাবিৰ মাজত দেখা পাওঁ। তোমালোক বহুত সৎ। তুমি আৰু আইতাই হাবিৰ জীৱ-জন্তু, গছ-গছনি, চৰাই-চিৰিকটি একো অনিষ্ট কৰা নাই। সেয়েহে মই তোমালোকৰ ওপৰত বহুত সুখী। মই তোমাক এটা উপহাৰ দিব বিচাৰিছো। চোৱা, ৰাজমহলৰ পাছফালে এটা চকলেট আৰু মৰ্টনৰ ঘৰ আছে আৰু বিভিন্ন ধৰণৰ গছ আছে। তোমাৰ পচন্দ মতে যিজোপা মৰ্টন আৰু চকলেট গছৰ প্ৰয়োজন তুমি লৈ যোৱা আৰু মোৰ ওচৰলৈ পুনৰ ঘূৰি নাহিবা। ধন্যবাদ ৰাজকুমাৰী। তাই গৈ সেই চকলেট আৰু মৰ্টনৰ ঘৰটোৰ ওচৰ পালেগৈ আৰু তাই নিজৰ পচন্দ মতে এজোপা চকলেটৰ গছ বাছি ল'লে আৰু আইতাকক চকলেট আৰু মৰ্টনৰ গছজোপা
পালেহি আৰু সকলো কথা বিৱৰি ক'লে। পাছদিনা সিহঁত বজাৰত সেই মৰ্টন আৰু চকলেটসমূহ বেছি বহুত পইচা পালে। সেই টকাৰে সিহঁতৰ সকলো লাগতিয়াল বস্তু কিনি ল'লে আৰু সেইদিনাখনৰ পৰা সিহঁতে এটা নতুন জীৱন পালে। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালা? যদি ভাল পালা লাইক দিবা আৰু কমেণ্ট কৰিবা আৰু যদি ভাল পালা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব